সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বিহুৰ কৰ্মশালাৰ শেষৰ দিন মই ৰেডি হৈ লৈছোঁ আৰু কৰ্মশালালৈ আহি দেখিছোঁ সকলোবিলাক প্ৰায় আহিলেই আৰু ইয়ালৈ আহি মই বহুত নতুন মানুহ কিছুমানক লগ পালোঁ, চিনাকি হ'লোঁ, খুব ভাল লাগিলে। আৰু আজি ছদিন হ'ল আমাৰ কৰ্মশালাৰ আৰু আজি সামৰণি অনুষ্ঠান আৰু এইফালে অকণমানি নাচনীবিলাকে চাওকচোন কি ধুনীয়াকৈ প'জ দিছে আৰু এইফালে বিহুৰ অনুষ্ঠান আৰম্ভ হ'ল। খুব ভাল লাগিলে আচলতে বিহু অনুষ্ঠানটো চাই পেলাই। সৰু ডাঙৰ সকলোৱে খুব ধুনীয়াকৈ নাচিছে আৰু এইবিলাক ঢুলীয়াবিলাক আৰু বিহু বুলি ক'লে আৰু ক'বই নালাগে, খুব ভাল লাগে আৰু নিজৰো নাচো নাচো লাগি যায় একদম। আৰু সেই অনুষ্ঠান শেষ হোৱাৰ পাছত আমি লগৰবিলাকে লগ লাগি টি পাৰ্টি এটা কৰিলোঁ। আমি সকলোৱে কিবা কিবি লৈ গৈছিলোঁ, চাহ, পিঠা, বিস্কুট এনেকৈ আৰু সকলোৱে মিলি মেলি খালোঁ আৰু আমিও শেষত নাচিলোঁ আৰু একেবাৰে অনুষ্ঠানৰ শেষত সকলোকে চাৰ্টিফিকেট দিলে। আৰু এইফালে আমাৰ বেটাও গৈছে ষ্টেজলৈ উঠি, সিও চাৰ্টিফিকেট পালে। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। কৰ্মশালাৰ অনুষ্ঠানৰ শেষৰ দিনটো কেনেকৈ আমি উপভোগ কৰিলোঁ তাকে আপোনালোকৰ আগত অকণমান দেখাই দিলোঁ। আৰু ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।